মিষ্টাৰ ব্লগ। চ' আজি হৈছে আমাৰ স্কুলৰ পেৰেণ্টছ মিটিং। তো সেইভাগে খানা খাই আছে দাদাহঁত আৰু আমি যাওঁ আৰু এটি আমাৰ ঘৰত লেকা কুত্তাহে দৈটা বলক আমি স্কুলত যাওঁ, প্ৰগ্ৰামো কৰিম, কিবা কিবি চাই থাকিব স্কিপ নকৰাকৈ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমি স্কুল আহি পোৱাৰ পিছত এয়া সন্মুখত দেখিলোঁ যে জুবিন দা আৰু ভূপেন হাজৰিকা দেৱৰ ওচৰত চাকি জ্বলাইছে চৰণত। আৰু এইভাগে ধুনীয়াকৈ স্পীচ কৰিছে ডাঙৰ বাসকলে, চাওক। আৰু এইভাগে ডায়মণ্ড গ্ৰুপ অফ ইনষ্টিটিউট, মই ভালকৈ নাজানো, এইটো পৰীক্ষা দিয়াৰ কাৰণে বা তাই মানে পাছ কৰিছে সিহঁতে। আৰু এইভাগে চাওক চেক দিছে এইভাগে, মই ভালকৈ নাজানো দেখছো কি পৰীক্ষা এটি ডায়মণ্ড গ্ৰুপ অফ ইনষ্টিটিউশ্যন কিবা এনেকৈ চাওক ভালকৈ। ডায়মণ্ড গ্ৰুপ অফ ইনষ্টিটিউটৰ ফালৰ পৰা প্ৰদান কৰা চেকখন আমাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আমাৰ আলহী মেধি ডাঙৰীয়াক প্ৰদান কৰিবলৈ আহ্বান জনালোঁ। আৰু এয়া আমাৰ টিচাৰসকলে ইয়াতে গান গাই আছে, চাওক ইয়াতে কি ধুনীয়াকৈ গান গাইছে। আৰু এইভাগে মই ভয়ে ভয়কে মঞ্চত উঠি কিনে এয়া মই ভায়লিন বজাই আছোঁ। কেনে হৈছে নাজানো, ভুল হৈছে যদি মাফ কৰি দিব। চাওক কি বজাই আছোঁ, মই ভালদৰে নাজানো।
আৰু এইভাগে চাওক ষ্টেজত ডান্স চলিছে আৰু এইভাগে মোৰ বন্ধুৰ এটা ভণ্টিটোই এয়া ডান্স কৰিছে আৰু আমি ৰৈ বিনালে গাই আছোঁ এয়া চাওক ষ্টেজত ডান্স কৰিছে আমাৰ এই ক্লাছত দিয়ক এয়া চাওক কি ধুনীয়াকৈ ডান্স কৰিছে আৰু মই গানটো কপিৰাইট লাগিব পাৰে কাৰণে মই এটি মিউট কৰি দিছোঁ চাওক আৰু এইভাগে পেৰেণ্টছে কিছুমান মানে গানত কিছুমান পেৰেণ্টছে ডান্স কৰিছে চাওক বিহু ডান্সত বিহুৰ গানত ডান্স কৰিছে চাওক আৰু এইভাগে মই আৰু একবাৰ মানে মঞ্চত উঠি কিনে এয়া চাওক কবিতা আবৃত্তি কৰি আছোঁ আজি মই এটা কবিতা আবৃত্তি কৰিব এয়া লৈছোঁ শুনি লওক কবিতা আবৃত্তিটো আজি মোক অলপমান মৰম কৰা জুম কবি অনন্তৰে বহল চৰি তাৰ বাবে আজি মোক মৰম কৰা অলপ মৰম কৰা মনটো দেখোন বেয়া লাগি আছে আজি অথনিৰে পৰা কেতিয়াবা মই খেলি থাকিলেও হঠাতে ওলোৱা আহি মোৰ খেলা চাই মোৰ ফালে চাই তুমি চোন থাকা হাঁহি হাত বুলাই দি মোৰ কপালত কলাত দেখোন লোৱা শুনাই তিমল বুলি মা তুমি দুগালত চুমা খোৱা কেতিয়াবা মই কাষলৈ গ'লেও মোক দেখোন কোৱা মা কাম আছে মোৰ আমনি নকয় আঁতৰি যা ইমান যে বেয়া লাগে মোৰ মা ইমান যে খং উঠে তেতিয়া তোমাক মাতিবলৈ মোৰ মনেই নাথাকে মুঠে ঋষিবাইহঁত আহোঁতে সিদিনা তুমি ঘৰত কৈ ইমান তুমি যে মৰম কৰিলা আগুৱাই আহিলা ধৰি অফিচৰ পৰা দেউতাই আহিলে তুমি লৰালৰি কৰি জলপান সাজিতা নিজাতে কিমান যতন কৰি ডাঙৰ কাঁহী ডাঙৰ বাতিত দেউতাই ভাত খায় মোৰ কাঁহী বাতি অকণ দেখি বেয়া লাগি যায় সিদিনা আকৌ কাজলীজনীক অভুক হওঁতে কিবা কিমান তুমি যে যতন কৰিলা নিজে এবাৰ ভাবা আনবোৰ হ'ল আপোন তোমাৰ মই হৈ গ'লোঁ পৰ সিদিনা আকৌ খঙতে দেখোন মাৰিছিলা এটা চৰ মা মই তোমাক কৈছোঁ পুনৰ তুমি মোক নেমাৰিবা পলাই ফুৰিম কান্দি কান্দি তেতিয়া মজাটো পাবা মা তুমি মোক মৰম কৰিলে ইমান যে ভাল লাগে পিছত শুনিম সকলো কথা মৰম কৰিবা আগে মা আজি মোক মৰম কৰা অলপ মৰম কৰা মনটো দেখোন বেয়া লাগি আছে আজি অথনিৰে পৰা ধন্যবাদ আৰু এইভাগে আমাৰ গীতাঞ্জলি মিছ মানে মামিতা আৰু এটা ছাৰ ধ্ৰুৱ ছাৰ বুলি কয় আমি মানে ছাত্ৰৰ নাম ধ্ৰুৱ চৌধুৰী আৰু আমি ধ্ৰুৱ ছাৰ বুলি মাতোঁ কি ধুনীয়াকৈ গান গাইছে আৰু এইটো মই মেডেল পাইছোঁ চাওক মেমৰি টেষ্টত এটাই পাইছোঁ মেডেল ইথেন এনে এক্সট্ৰা হৈছে দিয়কচোন আৰু এইটো 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 4টা পাইছোঁ এনেকৈ সংগীতত পাইছোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এয়া পাইছোঁ আৰু এয়া পজিশ্যনত পাইছোঁ এয়া ছেকেণ্ড পজিশ্যনত পাইছোঁ চাওক এইখন আৰু এইখন এখন কিতাপ পাইছোঁ চাওক নামটো পঢ়ি চাওক আৰু কালি আহি কিনে মই ভিডিঅ'টো কৰা নহ'ল সেইকাৰণে মানে বহুত ৰাতি হৈ গৈছিলে আৰু এতিয়া ৰাতিপুৱা কৰিলোঁ ভিডিঅ'টো কিন্তু এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব কাষতে টাটা চি ইউ গুড বাই কলকাতা মুম্বাই